एवरीवन পোনপ্ৰথমে মই আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে এটা নতুন সুন্দৰ সহজে বনাব পৰা এটা ৰেচিপি শেয়াৰ কৰিম বুলি ভাবিছো। আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু যদি মোৰ ৰেচিপিটো চাই ভাল পায় লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে তলত থকা বেল আইকনটি টিপি দিব আৰু অল কৰি দিব যাতে আহিবলগীয়া মোৰ নতুন ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব পাৰে। দেৰি নকৰি বলক আপোনালোকক মই ৰেচিপিটো বনাই দেখাওঁ। ইয়াত লৈছো মই এয়া সৰিয়হ, নহৰু, কেঁচা জলকীয়া 3টা, আদা, নেমু টেঙা গোটেইটো মই নিদুঁ, শুকান জলকীয়া আৰু মান ধনিয়া লৈছো। এতিয়া মই সৰিয়হখিনি 10 মিনিটৰ বাবে পানীত তিয়াই থম। সৰিয়হখিনি মই এতিয়া ধোৱা নাই, এইখিনি মোৰ আগত ধোৱা আছিলে, আপোনালোকে ধুই ল'ব। সৰিয়হখিনিৰ বাহিৰে বাকিখিনি ইনগ্ৰিডিয়েণ্টছ মই এতিয়া মিক্সাৰ জাৰত ভৰাই লৈ এইখিনি ভালদৰে পিচি ল'ম। আপোনালোকে সৰিয়হখিনি একেলগে দিও পিচিব পাৰে, এইটো অপচনেল হয়। এতিয়া মই বাটি এটাত অকণমান পানী লৈছোঁ। পানীখিনি মই ইনগ্ৰিডিয়েণ্টছখিনিত দি দিছোঁ, বেছি পানী দিয়া নাই নহ'লে পনীয়া হ'ব বেছি। আপোনালোকে এনেদৰে পেষ্ট এটা বনাই ল'ব। এতিয়া মই সৰিয়হখিনি মিক্সাৰ জাৰত ভৰাই লৈ এইখিনি পিচি ল'ম। এতিয়া মই পিছোতে পানী অলপ কম ব্যৱহাৰ কৰিলেও হ'ব, যিহেতু মই সৰিয়হখিনি 10 মিনিটৰ বাবে প্ৰথমে পানীত তিয়াই লৈছিলোঁ। আপোনালোকে যদি পানীত সৰিয়হখিনি তিয়াই নলয় তেনেহ'লে খুন্দুতে অলপ পানীটো বেছিকৈ দিব, নহ'লে খাওঁতে অলপ গুটি গুটি লাগিব। মোৰ সৰিয়হখিনি পিছা হৈ গ'ল, এতিয়া মই বেলেগকৈ বাটি এটাত উলিয়াই লৈছোঁ। এতিয়া মই সৰিয়হ আৰু পেষ্টখিনি ভালদৰে মিহলাই ল'ম। মই এতিয়ালৈকে নেমু টেঙা ব্যৱহাৰ কৰা নাই, মই শেষত নেমু টেঙা দিম, আপোনালোকে এতিয়াও নেমু দিব পাৰে। মই চেনি অকণমানো ছটিয়াই দিছোঁ, বেছি নাই দিয়া, অকণমান দিছোঁ। ইয়াত নিমখ মই মোৰ নিজৰ সোৱাদ অনুসাৰে দিছোঁ, আপোনালোকেও ইয়াত নিমখ নিজৰ সোৱাদ অনুসাৰে দিব। ইয়াত মই ফুৰণ দিম বুলি ভাবিছোঁ, আপোনালোকে ফুৰণ নিদিয়াকৈও এনেকৈ অকণমান কেঁচা সৰিয়হ তেল দি খাব পাৰে। ফুৰণ দিবৰ বাবে মই প্ৰথমে পেন এখন গৰম কৰি লৈছোঁ। ইয়াত মই সৰিয়হ তেল দিলোঁ আৰু দিম তেজপাত আৰু শুকান জলকীয়া 2টা। এতিয়া এইখিনি মই চাটনিখিনিৰ ওপৰত ঢালি দিম। এতিয়া মই চাটনিখিনিত অকণমান নেমু চেপি দিছোঁ, আপোনালোকে এনেদৰে চেপি দিব। চাটনিখিনি বনাই মোৰ হৈ গ'ল। এই চাটনিবিধ আপোনালোকে বনাই আলহীক বা ঘৰতো ব্যৱহাৰ কৰিব পাৰিব আৰু ৰুটি বা ভাতৰ লগত খাব পাৰিব।